এইয়া জলকীয়া আম খাবলৈ আহি কিনি জলকীয়া খাব লাগিব। ধনিৰাম ককাইদেউৰ ঘৰত জলকীয়া এইয়া চক ফেচবুকত দেখি থাকে যে এই কি যোৱা ৰাসায়নিক সাৰ বুলি ক'ব খোজা নাই, যিটো জৈৱিকভাৱে যিবিলাক দিয়া হয় তাৰমানে মইতো যিখিনি দিয়া হয় তাৰ উপৰিও মানে অকল পুলিটো ৰোৱাৰ সময়ত নহয় তাৰমানে মাজে সময়ে দিয়ে থাকিব লাগিব, তেতিয়াহে ইয়াৰ ধাৰাবাহিকভাৱে হেৰিবোৰ অমিতাবোৰ লাগি থাকিব, নহ'লে কেইটামান লাগিব আৰু ৰৈ দিব। এতিয়া কি কেইটা চাম লাগিব নগ'লে অমিতা কেইজোপামান চাহ কৰিম। অমিতাটোতো আৰু কষ্ট হয়। কষ্ট এই আম দেখিছেনে হাতে ধৰিব পাৰে। হওক এইটি হাফ ঐ এইটি মই কৈছে সেইটি এইটি ধৰি যাওক নেকি সঁচাকে নধৰিবি 70 বছৰ ধেমালি নকৰিবি মাৰি পেলাম আৰু